অনুষ্ঠিত কৰিছে আজি আপুনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে এই ক্ষেত্ৰত কি ক'ব? সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই দিবানৈশ যে ক্ৰিকেট খেল টেনিছ ক্ৰিকেট খেল প্ৰতিযোগিতা আয়োজন কৰিছে। আজি ইয়াত উপস্থিত হৈ আনন্দিত হ'লোঁ, আহ্লাদিত হ'লোঁ। খুব সুন্দৰকৈ অনুষ্ঠানটো আয়োজন কৰিছে। বিজনীবাসী ৰাইজৰ অভিভাৱকত্বত এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু খেলৰ জৰিয়তে আমাৰ সমন্বয়ৰ বাৰ্তাই আগুৱাই যাব পাৰি। খেল হ'ল এক এনেকুৱা এক খেলৰ জৰিয়তে আমি সমন্বয় আৰু শান্তিত বাস কৰিব পাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছিল, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। খেলৰ মাধ্যমেৰে আমি বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে সমন্বয় আমি আগবাঢ়ি যাব পাৰি। খেলুৱৈসকলৰ এটা সমন্বয়ৰ বাৰ্তাই আগুৱাই যাব পাৰি। আৰু এই বিজনী অঞ্চলৰ পৰা আহি এটা কথা আজি ক'ব বিচাৰিছোঁ ৰজাঘৰক, যে অসমৰ গাঁৱে ভূঞে বহু খেলুৱৈ আছে, সেই প্ৰতিভাসমূহ বিকাশ হোৱা নাই এতিয়াও। চৰকাৰে সেই খেলুৱৈসমূহ উলিয়াই আনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত তেখেতলোকক সহায় কৰিব লাগে চৰকাৰে খেল মহাৰণ পাতিছে ভাল কথা হৈছে, কিন্তু খেল মহাৰণৰ নামত অকল মাত্ৰ পঞ্জীয়ন কৰিলে খেল মহাৰণৰ সকলো সমস্যা সমাধান নহয়। কিমান হাজাৰ পঞ্জীয়ন হৈছে, চৰকাৰৰ সেই কথাটোৱে হৈছে, কিন্তু কিমানজন খেলুৱৈৰ সৃষ্টি হৈছে সেই কথাটো কেতিয়াও অহা নাই। আমি সেইকাৰণে চৰকাৰক আজি এই অঞ্চলৰ পৰাই দাবী উত্থাপন কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে অসমৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা যিসকল খেলুৱৈ, সেই খেলুৱৈসকলক জলপানীৰ ব্যৱস্থা কৰি সেই আচল প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত কাম কৰিব লাগে। একে সময়তে যিসকলে ক্ৰীড়া সংগঠক আছে, ক্ৰীড়া সংগঠকসকল এটা গুৰুত্বপূৰ্ণ এখন খেলুৱৈসকলৰ কাৰণে। সেই ক্ৰীড়া সংগঠকসকলকো চৰকাৰে তেওঁলোকক জলপানীয়ে দি বা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ব্যৱস্থা কৰিব, আমি দাবী উত্থাপন কৰিলোঁ। আৰু এই বিজনী অঞ্চলত আহি আমি সঁচাকৈ আনন্দিত হ'লোঁ। আজি এই নৱবৰ্ষৰ তৃতীয় দিনা অসমবাসী ৰাইজলৈ এই অঞ্চলৰ পৰা শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। বিজনীবাসী ৰাইজলৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে অনাগত সময়ত আমি ছাত্ৰ সন্থাই খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত আমি কাম কৰি যাব পাৰোঁ। এইখন অসম আমাৰ, এইখন অসমত আমি যাতে সদায় বিভিন্ন জাতি জনগোষ্ঠীৰ একতাই এনাজৰীৰে যাতে আমি বান্ধ খাই থাকিব পাৰোঁ আৰু সদায় আমি খিলঞ্জীয়া মানুহে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব পাৰোঁ, এই বিজনী অঞ্চলৰ পৰাই এই কথাটো পুনৰবাৰ ক'ব বিচাৰিছোঁ। আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে দিবানৈশ ক্ৰিকেট টেনিছ প্ৰতিযোগিতা শুভাৰম্ভ কৰিছিল আৰু আজিৰে পৰা কণ্টিনিউ আমাৰ 32টা টিমে অংশগ্ৰহণ কৰিব। সকলো ক্ৰীড়াপ্ৰেমী ৰাইজ, আমাৰ আমন্ত্ৰিত অতিথিসকলকে ধন্যবাদ জনাইছোঁ আৰু বিজনীবাসী ৰাইজক এই খেলখন উপভোগ আৰু সহায় সহযোগিতা কৰিবলৈ আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় আই অসম। নহয়, আমাৰ বিজয়ী দলে প্ৰথম প্ৰতিযোগিতামূলক হ'ব, যিহেতু আমাৰ শ্ৰেষ্ঠ বিজয়ী দলে পাব 50,000 আৰু বিজিত দলে পাব 30,000 টকা আৰু শ্ৰেষ্ঠ খেলুৱৈ পাব 5,000 টকা আৰু লগতে পুৰস্কৃত ট্ৰফি থাকিব।